ছাত্ৰ-ছাত্ৰীসকল, আমাৰ ঘৰতে থকা কুকুৰটো, মেকুৰীজনী, গৰুজনীৰ বাহিৰেও এই পৃথিৱীত বিভিন্ন ধৰণৰ জীৱ-জন্তু আছে, যিবোৰক আমি খুব ভাল পাওঁ। তোমালোকে যদি কেতিয়াবা চিৰিয়াখানালৈ যোৱা, তেতিয়া তাত বাঘ, সিংহ, ভালুক, জলহস্তী আদি বিভিন্ন নেদেখা জীৱ-জন্তু দেখিবলৈ পাবা। আৰু এটা কথা, এই বনৰীয়া জীৱ-জন্তুবোৰক কিন্তু কেতিয়াও অনিষ্ট নকৰিবা। আজি আমি এই জীৱ-জন্তু থকা এটা সাধু শুনিম। সাধুটোৰ নাম আচল সখী। তোমালোকে মন দি শুনিলে ভাল পাবা বুলি আশা কৰিছোঁ। এদিনাখনৰ কথা। এখন হাবিত এজনী হৰিণী, এটা নিগনি, এজনী কাউৰী আৰু সেই ওচৰতে থকা বিলখনত এটা কাছও আছিল। সিহঁত বৰ নলে-গলে লগা বন্ধু আছিল। এদিনাখনৰ কথা। এই নিগনি, কাউৰী আৰু কাছ তিনিও একলগ হৈ আনজন সখী হৰিণীৰ বাবে ৰৈ আছিল। বহু সময় ৰোৱাৰ পাছতো হৰিণী আহি নোলোৱাত সকলোৰে চিন্তা হ'ল। কাউৰীয়ে ক'লে, মই সাউতকৈ গৈ চাই আহোঁগৈ। কাউৰী উৰি গৈ দেখিলে হৰিণীজনীচোন চিকাৰীয়ে পতা জালত পৰি আছে। সেই কথা তাই তৎক্ষণাত উৰি আহি আন দুজন সখী নিগনি আৰু কাছৰ আগত ক'লেহি। কথাষাৰ শুনিয়েই নিগনি ককাই ক'লে, সেইটোনো আৰু কথা হ'লনে? মই মোৰ দাঁতেৰে জালখন কুটি হৰিণীক মই মুকলি কৰি দিম। কথা মতেই কাম। নিগনি গৈ কুটি জালখনৰ পৰা হৰিণীক মুকলি কৰি দিলে। সেই সময়তে আহি পালেহি নহয় চিকাৰীজন। চিকাৰীজনক দেখা মাত্ৰকে হৰিণী, কাউৰী, নিগনিয়ে পলাই পতং দিলে। থাকি গ'ল আমাৰ এই ধীৰ গতিৰে চলা কাছ ককাই। কাছটোক দেখা মাত্ৰকে চিকাৰীজনে মোনাটো খুলি মোনাত ভৰাই ল'লে নহয়। সেই কামটো দেখি আন কেইজন সখীয়ে মনত বৰ দুখ পালে। হৰিণীজনীয়ে ক'লে, বোলে মই চিকাৰীজনৰ আগে আগে দৌৰি যাম। মোক দেখি চিকাৰীজনে মোনাটো মাটিত থৈ পিছে পিছে আহিব। তেতিয়াই তোমালোকে মোনাটোৰ পৰা কাছটোক মুকলি কৰি দিবা। ঠিক সেইদৰেই চিকাৰীটোৱে দেখাকৈ হৰিণীজনীয়ে আগে আগে দেউদি যাবলৈ ধৰিলে। হৰিণীজনীক দেখা মাত্ৰকে চিকাৰীয়ে মোনাটোত থৈ হৰিণীজনীৰ পাছে পাছে লৰ দিলে। আগে আগে হৰিণী, পাছে পাছে চিকাৰী, আগে আগে হৰিণী, পাছে পাছে চিকাৰী। এইবোৰ হৈ থাকোঁতেই আমাৰ নিগনি ককায়ে মোনাটোক কুটি কাছটোক মুকলি কৰি দিলে। আৰু হৰিণীজনীক জানো আমাৰ চিকাৰীয়ে ধৰিব পাৰিব? নাই, নোৱাৰিলে। এইদৰেই আটাইকেইজন সখীয়ে বিপদৰ সময়ত ইজনে সিজনক সহায় কৰি ৰক্ষা কৰিলে। আৰু চিকাৰীজনৰ আৰু কি হ'ব? তেওঁ খালী হাতে বেজাৰ মনেৰে ঘৰলৈ গুচি গ'ল। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইমান পৰে সাধুটো শুনিলা। তোমালোকে এটা কাম কৰিবা, তোমালোকে সাধুটোত থকা ছবিবোৰ তোমালোকে পোনপ্ৰথমে চাবা। ছবিবোৰ চাই তোমালোকে ছবিখনেনো কি কথা কৈছে সেই কথাবোৰ তোমালোকে নিজৰ কথাৰে ক'বলৈ চেষ্টা কৰিবা। আজিলৈ তেনে ধন্যবাদ।